স্কুলৰ সেই দীঘলীয়া বাটটোত মই আৰু তোমালৈ ৰৈ নাথাকিম চাগে। আলিৰ কাষৰ সেই দোকান পোহাৰত তোমালৈ ৰৈ মই কেতিয়াও নাথাকিম। কিয় জানানে? মোৰ মৃত্যুৰ ওচৰ চাপিছেহি। পৃথিৱীখন এৰি যোৱাৰ সময় আহিছে। চিন্তা নকৰিবা, মই আৰু তোমাক কেতিয়াও আমনি নকৰোঁ। যদি পাৰা জীৱনৰ অন্তিম সময়ছোৱাত এবাৰ চাবলৈ আহিবা। কিন্তু তুমি অলপমানো দুখ নকৰিবা, কাৰণ মোক লৈ সৃষ্টি হোৱা তোমাৰ ডাঙৰ বোজা আজি তোমাৰ পৰা চিৰদিনলৈ আঁতৰি যাব। তুমি আৰু কেতিয়াও ভয় নকৰিবা। চাইকেলৰ ষ্টেণ্ডৰ পৰা জুমি জুমি মই আৰু তোমালৈ যাওঁ নাচাওঁ। যদি পাৰা মোক ক্ষমা কৰি দিবা, যদি অজানিতে কিবা মোৰ ভুল হৈ গৈছিল। সকলো ক্ষমা কৰি দিবা।